ফ্ৰেণ্ডছ আপোনালোকৰ মাজত মই আৰু এটা ট্ৰিক লৈ আহিছোঁ এইটো দুটা অংক বিশিষ্ট সংখ্যাৰ পূৰণফল অৰ্থাৎ দুটা অংকৰ সংখ্যা আমি কিমান সহজে আৰু খুব কম সময়ৰ ভিতৰতে ইয়াৰ পূৰণফল নিৰ্ণয় কৰিব পাৰিম চাওক আমি তেনেহলে স্টাৰ্ট কৰো দ্বিতীয় ট্ৰিকখন এতিয়া চাওক ধৰো এটা সংখ্যা এটা লৈছো মই 56 ইয়াৰ লগত মই কিমান 18 মাল্টিপ্লাই কৰিম আপনি যিকোনো সংখ্যা লব পাৰে এই দুটা সংখ্যা আমি মাল্টিপ্লাই কৰিম আৰু কেনেকৈ কৰিম চাওক প্ৰথমে আমি আগৰ নিচিনাকৈ আমি যেনেকুৱা এলপি স্কুলৰ পৰা যিদৰে আমি শিকিছো সেইমতে আমি প্ৰথমে পূৰণ কৰিম চাওক 8 ৰ লগত প্ৰথমে 6 পূৰণ কৰিম কিমান পাম আমি 8 6 গুণ 48 48 ৰ 8 কেৰি কিমান থাকিল 4 তাৰ মানে 4 হাতত থাকিব এটা আপনি মনত ৰাখিব হা এতিয়া চাওক দুটা বস্তু আমাক একেলগে কৰিব লাগিব এটা হল 1 ৰ লগত আমি 6 পূৰণ কৰিব লাগিব আৰু 5 ৰ লগত বা 8 ৰ লগত 5 আমি পূৰণ কৰিম তাৰ মানে দুটা পূৰণ কৰি আমি এই দুটা যোগ কৰিম ঠিক আছে চাওকচোন কিমান হয় 5 8 গুণ কিমান প্ৰথমে মই 8 আৰু 5 পূৰণ কৰো 5 8 গুণ কিমান 40 এতিয়া 40 ৰ লগত 6 1 গুণ 6 এটা 6 যোগ কৰি দিম তেনেহলে আমি কিমান পাম 40 আৰু 6 কিমান 46 ঠিক আছে এখানে তো কোনো প্রবলেম দিয়া জি আছে এটা 46 যে আছে পাইছো আমি ইয়াৰ লগত আকো কিমান যোগ কৰিম আমি 4 প্লাস কৰিম যিখন হাতত আছিল এটা 46 ৰ লগত মই যদি 4 যোগ কৰো আমি কমপ্লিট যোগফলটো পাম কিমান 50 এতিয়া 50 ৰ 0 কেৰি কিমান থাকিল 5 থাকিল এটা আকো আমি কি কৰিম 1 ৰ লগত আমি 5 পূৰণ কৰিম 1 5 গুণ 5 আৰু হাতত কিমান আছিল 5 আছিল গটিকে 5 আৰু 5 যোগ কৰিলে কিমান হ'ব 10 অর্থাৎ ইয়ে হবে আমার দুটা সংখ্যার পূৰণফল ভাল লাগিছে না বন্ধুসকল মই আৰু এটা উদাহৰণ লৈছো আপোনালোকে সহজভাৱে নিজে কৰিব পাৰিব সব আৰু এটা উদাহৰণ লৈছো মই 34 * 15 সব আমি কিমান সহজে কৰিব পাৰি তো সেম আগৰ নিচিনা কৈ আহক যেনেকুৱা আমি কি কৰিছো প্ৰথমে 5 ৰ লগত আমি 4 পূৰণ কৰিম 5 ৰ লগত আমি প্ৰথমে কি পূৰণ কৰিম 4 4 5 গুণ কিমান পাম আমি 20 4 5 গুণ 20 20 ৰ 0 হাতত কিমান থাকিল 2 এটা দুইটো মনত ৰাখিব জাস্ট এটা এটো চাওক এটা আমি নিজে নিজে সহজভাৱে কৰিব পাৰি আমি 3 5 গুণ 15 আৰু 4 1 গুণ 4 তাৰ মানে 15 আৰু 4 যদি মই যোগ কৰো 15 + 4 কিমান পাম আমি 19 15 ৰ 4 19 আৰু হাতত কিমান আছিল 2 19 20 21 21 ৰ 1 আকো হাতত কিমান থাকিল 2 আকো 1 ৰ লগত এটা কি পূৰণ কৰিম আমি 3 পূৰণ কৰিম 1 3 গুণ 3 আৰু 2 কিমান 5 বন্ধুসকল আমি সহজভাৱে আমি এটো প্ৰসেসৰ জৰিয়তে আমি দুটা ডিজিটৰ সংখ্যা আমি 1 সেকেন্ড বা খুব বেছি 2 সেকেন্ডৰ ভিতৰত সমাধান কৰিব পাৰিম ঠিক আছে যদি ভাল লাগে আপোনালোকে শেয়াৰ কৰিব আৰু লাইক কৰিব ধন্যবাদ